Hello friends, আপোনালোকে টিভিত নিশ্চয় IPL খেল চাই আছে। আজি বহু দিন ধৰি IPL খেল চলি আছে। টিভিত আপোনালোকে লাইভ চাই আছে। আজি ফাইনেল খেলখন অনুষ্ঠিত হৈ আছে আৰু ফাইনেল খেলত ইতিমধ্যে 130 ৰান কৰি ৰাজস্থান ৰয়েলছে বেটিং সমাপ্ত কৰিছে আৰু গুজৰাটে বৰ্তমান বেটিং কৰি আছে। আৰু হয়তো 1 ঘণ্টামান 1.5 ঘণ্টামান পিছত আমি গম পাম কোনটো দল জিকিব। এতিয়া আহিছো ৰাজস্থান ৰয়েলছ যিটো টিম আছে সেই টিমটো লৈ কেইটামান কথা আপোনালোকৰ লগত মই জনা কেইটামান কথা শ্বেয়াৰ কৰিবৰ কাৰণে বিশেষকৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকল আৰু কম্পিটিটিভ এক্সামৰ কাৰণে যিসকল ব্যক্তিয়ে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত এই ইনফৰমেশ্যনটো নিশ্চয় প্ৰয়োজনীয় হ'ব বুলি ভাবি মই এই সৰু ভিডিঅ'টো বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া আহিছোঁ মূল কথালৈকে। আপোনালোকে জানে আমাৰ এজন অসমৰ সুযোগ্য সন্তান, অসমৰ গৌৰৱ ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছত গত কেইটামান বৰ্ষৰ পৰা খেলি আছে। এই বৰ্ষটো ৰিয়ান পৰাগেও ৰাজস্থান ৰয়েলছত খেলিছে। এতিয়া কথাটো হৈছে যে এই ৰাজস্থান ৰয়েলছ যিটো IPLৰ টিম আছে এই টিমটোৰ মালিক কোন হয়। আপোনালোকৰ শুনিলে বুকু ফুলি উঠিব। মই যেতিয়া গম পাইছিলোঁ মোৰ বুকুখন প্ৰাউড ফিল হৈছিলে, ফুলি গৈছিলে 2 ইঞ্চিমান। এতিয়া কথাটো হ'ল যে ৰাজস্থান ৰয়েলছৰ যিগৰাকী মালিক CEO চিফ এক্সিকিউটিভ অফিচাৰ যিজন হয় তেওঁ হ'ল ৰঞ্জিত বৰঠাকুৰ আৰু ৰঞ্জিত বৰঠাকুৰ অসমৰ হয় আৰু ৰঞ্জিত বৰঠাকুৰ অসমৰ মই যিখন জিলাত বৰ্তমান মই কৰ্ম কৰি আছোঁ, সম্পাদন কৰি আছোঁ সেই জিলাখন হ'ল গোলাঘাট জিলা আৰু গোলাঘাট জিলাৰ এজন সুযোগ্য সন্তান হ'ল ৰঞ্জিত বৰঠাকুৰ আৰু ৰঞ্জিত বৰঠাকুৰ বৰ্তমান ৰাজস্থান ৰয়েলছৰ মালিক হয়। গতিকে সঁচাকৈ এইটো খুব সন্তোষজনক কথা, ভাল লগা কথা। এতিয়া আহিছোঁ ৰঞ্জিত বৰঠাকুৰনো কোন হয় এই কথাখিনিলৈকে। মই ৰঞ্জিত বৰঠাকুৰৰ বিষয়ে অকণমান জানিবৰ কাৰণে চেষ্টা যেতিয়া কৰিলোঁ তেতিয়া দেখা পালোঁ যে ৰঞ্জিত বৰঠাকুৰে আমাৰ অসমৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী, সকলোৰে শ্ৰদ্ধাৰ অসম ৰত্ন, আমাৰ অসমৰ গৌৰৱ প্ৰয়াত শ্ৰীযুত তৰুণ গগৈ দেৱে 3টা কাৰ্যকাল 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে আৰু এই 3টা কাৰ্যকালত ৰঞ্জিত বৰঠাকুৰ তৰুণ গগৈ দেৱৰ ফাইনেন্সিয়েল এডভাইজাৰ আছিলে, বিত্তীয় পৰামৰ্শদাতা হিচাপে আছিলে। গতিকে তাৰ উপৰিও ৰঞ্জিত বৰঠাকুৰ এজন ডাঙৰ উদ্যোগী হয়। উজনি অসমত আৰু অসমত তেখেতৰ বহুত সংখ্যক চাহ বাগিচা থকা বুলি মই ইণ্টাৰনেটত গম পাইছোঁ আৰু আমাৰ বৰ্তমানৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ লগতো তেখেতৰ ঘনিষ্ঠতা আছে। গতিকে আজিৰ এই ভিডিঅ'টোৰ মূল উদ্দেশ্যটো হ'ল যে ৰাজস্থান ৰয়েলছৰ মালিক যে এজন অসমীয়া হয় সেইটো লৈ আমি গৌৰৱ অনুভৱ কৰোঁ আৰু আশা কৰিম আজি যাতে খেলখনত ৰাজস্থান ৰয়েলছে জিকি বিজয়ী ট্ৰফি হাতত ল'ব পাৰে। পৰমপিতা পৰমেশ্বৰে যাতে সেই দলটোক এই শক্তিখিনি দিয়ে আৰু অসমৰ ভৱিষ্যত তথা অসমৰ গৌৰৱ ৰিয়ান পৰাগেও যাতে অনাগত দিনত ভাৰতীয় দলত খেলাৰ কাৰণে মূল ভাৰতীয় যি দল আছে ভাৰতীয় ইণ্ডিয়ান টিমত খেলিবৰ কাৰণে যাতে সুযোগ পায়। অ'কে, ধন্যবাদ। এনেধৰণৰ যদি ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে ভাল পায় কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ইনফৰ্মেটিভ হৈছে বুলি ভাবে শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম, শুভৰাত্ৰি।